সো হে গাইছ, আজি আমাৰ আপডেটটো হ'ল ৰাকেশ জুনিয়ৰৰ ওপৰত। এটা বহুতেই ভাল খবৰ যে ৰাকেশ জুনিয়ৰে অতি সোনকালে এটা ৰাইড যাব বুলি তেওঁৰ ভিডিঅ'ৰ যোগেদি জনায়। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ, আৰু ফুল ভিডিঅ' চাবলৈ হ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। মই আপোনালোকক জনাব লাগে যে নেক্সট ৰাইডটো মোৰ কোন জাগাত হ'ব। তো গাইজ নেক্সট ৰাইডটো হ'ব মোৰ MS ধোনী হাউচ ৰাঞ্চি। তো সৰুৰ পৰা এটা ইচ্ছা আছিল MS ধোনী জন্ম পোৱা জাগাখিনি চাবাৰ ইচ্ছা। MS ধোনীকতো দেখা নাপাওঁৱেই, দেখা পালি কপাল ফালি গেল, বহুত ডাঙৰ কথা হৈ যাব একদম। কি ক'ম, কপাল চপাল গাইজ মা কচম বেয়াকে ফালি যাব দেই। তো জাষ্ট আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। MS ধোনী যিখন পঢ়া স্কুল, MS ধোনী ফাৰ্ম হাউচ, MS ধোনী প্লে গ্ৰাউণ্ড, তো সেইখিনি জেগা আপোনালোকক বঢ়িয়াকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ কোনো এটা ইউটিউবাৰ এতিয়ালৈকে সেই জেগাটোক যোৱা নাই, তো মই ফাৰ্ষ্ট টাইমৰ কাৰণে যাব চেষ্টা কৰিম। আপোনালোকৰ জাষ্ট ছাপোৰ্ট লাগিব। আৰু মই গাইজ আকলাই নাযাওঁ, লগৰ এটা ল'ৰা লৈ যাম আৰু এইখন স্কুটি লৈ যাম গাইজ। আপোনালোকে চাব পাৰে ভাঙা ভৰা স্কুটি যাব না নাযায় নাজানো। তো প্ৰায় হ'ব 13